নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমতে আমাৰ HB এডুহাব আৰু ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম আসাম জিঅ'গ্ৰাফী চিৰিজৰ পাৰ্ট 1ৰ কেইটামান ইম্পৰ্টেণ্ট MCQ, যিকেইটা প্ৰিভিয়াছ ইয়াৰ এক্সামত আহি থকা দেখা গৈছে আৰু আপকামিং যিবিলাক এক্সাম আহি আছে অসম ৰিলেটেড মেইনলি, এই এক্সামবোৰলৈ বহুত ইম্পৰ্টেণ্ট হয়। তো বলক আমি আমাৰ ক্লাছটো আৰম্ভ কৰোঁ। এতিয়া প্ৰথম কুৱেশ্যনটো কি কৈছে চাওক, যে হুইচ অফ দ্য ফলোয়িং ষ্টেট ইজ কল্ড এজ দ্য ব্ৰাদাৰ অফ ছেভেন চিষ্টাৰ্ছ। মানে সাত ভনীৰ যি নৰ্থ ইষ্টৰ সাত ভনী ৰাজ্য আছে, অসমকে ধৰি অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয়া, এই সাতখন ৰাজ্যৰ বা এই সাত ভনীৰ ভাতৃ বুলি কাক কোৱা হয়? ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন চি। অপশ্যন চি শুদ্ধ উত্তৰ ছিকিম। যদিও ছিকিমক ইয়াতে এটা ইনফৰমেশ্যন মনত ৰাখি থব, যদিও ছিকিমক সাত ভনীৰ ভাতৃ বুলি কয়, কিন্তু ছিকিমে সাত ভনীৰ কোনো এখন ৰাজ্যৰ লগতে সীমা শ্বেয়াৰ নকৰে, মানে লেণ্ড বৰ্ডাৰ শ্বেয়াৰ নকৰে। তো আহক নেক্সট কুৱেশ্যনটো লৈ যাওঁ। হুইচ অফ দ্য নৰ্থ ইষ্টাৰ্ণ ষ্টেট শ্বেয়াৰ্ছ লংগেষ্ট বাউণ্ডাৰী উইথ আছাম? কোনখন নৰ্থ ইষ্টৰ মানে উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যই অসমৰ লগত সকলোতকৈ দীঘল সীমা শ্বেয়াৰ কৰে, মানে লেণ্ড বৰ্ডাৰ? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, মেঘালয়া। আৰু সীমা লেণ্ড বৰ্ডাৰ শ্বেয়াৰ কৰে 884.9 কিলোমিটাৰ, এইটো মনত ৰাখি থব। আৰু ইয়াৰ লগতে দুটা আৰু এডিশ্যনেল ইনফৰমেশ্যন দি থওঁ, যে লংগেষ্ট লেণ্ড বৰ্ডাৰ শ্বেয়াৰ কৰে মেঘালয়ে, কিন্তু স্মলেষ্ট লেণ্ড বৰ্ডাৰ শ্বেয়াৰ কৰে এইখন হৈছে ত্ৰিপুৰা। আৰু ত্ৰিপুৰাই কৰে 46.3 কিলোমিটাৰ। আৰু ইয়াৰ লগতে আৰু এটা ডাটা মনত ৰাখি থব, যে কেতিয়াবা যদি এক্সামটো অলপ টাফ লেভেল কৰি দিব বিচাৰে এক্সামিনাৰে, তেতিয়াহ'লে এনেকৈ সুধিলেও, এনেকৈ যে যদি সোধে যে লংগেষ্ট লেণ্ড বৰ্ডাৰ নুসুধি পেলাই সুধিব পাৰে যে ছেকেণ্ড লংগেষ্ট লেণ্ড বৰ্ডাৰ কোনখন ৰাজ্যই অসমৰ লগত শ্বেয়াৰ কৰে আৰু কিমান কৰে, সেইটো মনত ৰাখি থব 804.1 কিলোমিটাৰ। আৰু যদি আপোনালোকে বিচাৰে যে নৰ্থ ইষ্টৰ যিকেইখন ৰাজ্যই অসমৰ লগত কোনখন ৰাজ্যই কিমান লেণ্ড বৰ্ডাৰ শ্বেয়াৰ কৰে, আৰু ভাৰতৰ লগত তাৰ লগতে ভাৰতৰ লগত কোনখন বিদেশী ৰাষ্ট্ৰৰ কিমান লেণ্ড বৰ্ডাৰ শ্বেয়াৰ কৰে, সেইখিনি এটা শ্বৰ্টলি ক্লাছ লৈ দিম। যদি আপোনালোকে বিচাৰে কমেণ্ট কৰি জনাব। তো আজি আমাৰ চিৰিজটোৰ নেক্সট কুৱেশ্যনটো লৈ যাওঁ। নেক্সট কুৱেশ্যনটো কি আছে, যে হুৱেন নাগালেণ্ড ৱাজ ফৰ্ম? নাগালেণ্ড কেতিয়া গঠন হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ হৈছে 1st of December 1963 নাগালেণ্ড ফৰ্ম হৈছিল। তো নাগালেণ্ডৰ লগতে মই ইয়াতে নেক্সট কুৱেশ্যনত আছে চাগে, যে ইয়াৰে অপশ্যনটো ইয়াত আহি গৈছে, যে হুৱেন মেঘালয় ৱাজ ফৰ্ম, মেঘালয় কিমান চনত গঠন হৈছিল? ইয়াৰে যিকেইটা অপশ্যন আছে আপোনালোকে চাই লওক এবাৰ, যে প্ৰথম অপশ্যনটো আছে যে ইয়াতে প্ৰথম 21st of January 1987, তাৰপিছত 21st of January 1972, 20 February 1987 আৰু 20 February 1972। ইয়াৰে চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি টো। অপশ্যন বি শুদ্ধ উত্তৰ 21st of January 1972। আৰু এই 21st of January 1972 অকল মেঘালয় নহয়, মেঘালয়ৰ লগতে মণিপুৰ আৰু ত্ৰিপুৰা গঠন হৈছিল। তো আপোনালোকে যদি যিটো আমাৰ এই চিৰিজটোৰ ফাৰ্ষ্ট যিটো ছাবজেক্টিভ ক্লাছ আছিল, সেইটো যদি কৰিছে, তাতে কৈ দিছিলো, যদি চোৱা নাই ক্লাছটো চাই ল'ব। ট্ৰিকটো মনত ৰাখিলে সাতখন ৰাজ্যৰ ফৰ্মেশ্যন ডেটটো লগতে চনটো আপোনালোকে মনত ৰাখিব পাৰিব। নেক্সট কুৱেশ্যনটো কি, যে হুৱেন মিজোৰাম ৱাজ ফৰ্ম? মিজোৰাম কেতিয়া গঠন কৰা হৈছিল? ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত গোটেইকেইটা অপশ্যন পঢ়ি নিদিও মই, সময় এনেই যাব। ইয়াৰ চাৰিটা অপশ্যন শুদ্ধ উত্তৰ হৈছে অপশ্যন বি টো, যে 20 February 1987। আৰু এই 20 February 1987 মিজোৰামৰ লগতে অৰুণাচল প্ৰদেশত ফৰ্ম হৈছিল। এতিয়া নেক্সট কুৱেশ্যনটো, হোৱাট ইজ দ্য কেপিটেল অফ অৰুণাচল প্ৰদেশ? আৰু এই অৰুণাচল প্ৰদেশৰ কেপিটেল কি দিছে? ইয়াৰে শুদ্ধ উত্তৰ হৈছে ইটানগৰ। ইটানগৰ শুদ্ধ উত্তৰ। তো ইয়াৰে অৰুণাচল প্ৰদেশৰ কেপিটেল হৈছে ইটানগৰ। ইয়াৰ লগতে নৰ্থ ইষ্টৰ, অকল নৰ্থ ইষ্টৰ বুলি নহয়, ভাৰতৰ যিমানখন ৰাজ্য আছে, আটাইখন ৰাজ্যৰ কেপিটেল লগতে ইম্পৰ্টেণ্ট কাউণ্ট্ৰি কিছুমানৰ কেপিটেল আৰু কাৰেঞ্চি মনত ৰাখিব লাগিব। ইয়াক লৈও আমি এটা ক্লাছ কৰিম। তো আজি এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ হৈছে ইটানগৰ। আৰু ইয়াৰ লগতে নৰ্থ ইষ্টৰ নাগালেণ্ডৰ কেপিটেল হৈছে, নাগালেণ্ডৰ কেপিটেল হৈছে কোহিমা, মেঘালয়ৰ কেপিটেল হৈছে শ্বিলং, আৰু ত্ৰিপুৰাৰ কেপিটেল হৈছে আগৰতলা। তো আৰু ইয়াৰ লগতে মণিপুৰৰ কেপিটেল ইম্ফল, মিজোৰামৰ আইজল।
এই গোটেইখন মনত ৰাখি থব। ইয়াৰে পৰা কুৱেশ্যন দেখা যায়। ইয়াৰ পৰা বুলি নহয়, কেপিটেল আৰু কাৰেঞ্চিক লৈ দুটা বা এটা কুৱেশ্যন পাবই আপোনালোকে যিকোনো এক্সাম হওক, প্ৰিভিয়াছ এক্সাম বিলাকতো আহি গৈছে। তো ইয়াৰে নেক্সট কুৱেশ্যনটো কি, হুইচ অফ দ্য ফলোয়িং ষ্টেট শ্বেয়াৰ দ্য লেণ্ড বৰ্ডাৰ উইথ আছাম? কোনখন ৰাজ্যই অসমৰ লগত লেণ্ড বৰ্ডাৰ শ্বেয়াৰ কৰে? ইয়াৰ শুদ্ধ উত্তৰ চাই লওঁ আমি। ইয়াতে 5টা অপশ্যন দিয়া আছে, ইয়াৰ ভিতৰত অৰুণাচল প্ৰদেশে কৰে, আৰু ইয়াতে আমি কৈছো অলৰেডি যে ছিকিমে নকৰে, অসমৰ লগত লেণ্ড বৰ্ডাৰ শ্বেয়াৰ ছিকিমে নকৰে। তো ৱেষ্ট বেংগলে কৰে, ৱেষ্ট বেংগল আৰু অৰুণাচল প্ৰদেশে কৰে, ছিকিমে নকৰে। সেই গতিকে অল অফ দ্য এবভটো নহবই। তো শুদ্ধ উত্তৰটো হ'ব আমাৰ কি, অপশ্যন ই। অপশ্যন ইটো শুদ্ধ উত্তৰ। বথ এ এন চি এইটো শুদ্ধ। অৰুণাচল প্ৰদেশেও কৰে আৰু ৱেষ্ট বেংগলেও কৰে। কিমান কৰে কৈছিলো যে অৰুণাচল প্ৰদেশে কৰে 804 কৰে, আৰু ৱেষ্ট বেংগলে কৰে 127, most probably 127 কিলোমিটাৰ। নেক্সট কুৱেশ্যনটো লৈ যাওঁ। নেক্সট কুৱেশ্যনটো কি কৈছে, হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰি, মানে কোনখন বিদেশী ৰাষ্ট্ৰই অসমৰ লগত লেণ্ড বৰ্ডাৰ শ্বেয়াৰ কৰে? ইয়াতে অসমৰ লগত মেইনলি দুখনে বিদেশী ৰাষ্ট্ৰ আছে, যি দুখনে অসমৰ লেণ্ড বৰ্ডাৰ শ্বেয়াৰ কৰে। এখন হৈছে বাংলাদেশ আৰু এখন হৈছে ভূটান। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব, যিহেতু অপশ্যনত দুটাই আছে, তো শুদ্ধ উত্তৰ হ'ব বথ এ এন বি। বথ এ এন বি, বাংলাদেশেও কৰে ভূটানেও কৰে। তাৰপিছত নেক্সট কুৱেশ্যন কি আছে যে, হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট শ্বেয়াৰ ইটছ লেণ্ড বৰ্ডাৰ উইথ বাংলাদেশ? ইয়াত ডিষ্ট্ৰিক্ট আৰু ডিষ্ট্ৰিক্ট আছে মানে এখনো হ'ব পাৰে আৰু গোটেই এখনো হ'ব পাৰে, এইকাৰণে এছ লগাই দিয়া আছে। তো আহক আমি যদি চাবলৈ যাওঁ, চিৰাঙেতো অসমৰ অসমৰ যি ডিষ্ট্ৰিক্ট আছে চিৰাঙেতো বাংলাদেশৰ লগত লেণ্ড বৰ্ডাৰ শ্বেয়াৰ নকৰে। চিৰাঙে কৰে ভূটানৰ লগত, বাক্সায়ো নকৰে। মেইনলি ভূটানৰ লগত যদি চাব যাওঁ, ভূটানৰ লগত BTAD যিখন জিলা আছে সেই গোটেইখনে কৰে। ইয়াৰে অল অফ দিছটো নহয়ে, শুদ্ধ উত্তৰ হ'ব ধুবুৰী। তো ইয়াতে ইনফৰমেশ্যন দি দিয়া আছে, এক্সট্ৰা ইনফৰমেশ্যন, যে বাংলাদেশৰ লগত লেণ্ড বৰ্ডাৰ শ্বেয়াৰ কৰে ধুবুৰী, চাউথ চালমাৰা, মানকাছাৰ, কাছাৰ আৰু কৰিমগঞ্জ। এই চাৰিখন জিলাই, অসমৰ 4খন জিলাই লেণ্ড বৰ্ডাৰ শ্বেয়াৰ কৰে বাংলাদেশৰ লগত। ইয়াৰে 10 নম্বৰ কুৱেশ্যনটো কি যে, হাউ মেনি ষ্টেটছ আৰ দেয়াৰ ইন ইণ্ডিয়া which shares its land border with only one Indian state individually? মানে ইয়াৰে অসমীয়া মিনিংটো হৈছে কি, যে ভাৰতৰ কিমানখন এনেকুৱা ৰাজ্য আছে, যিখন ৰাজ্যই বা যিকেইখন ৰাজ্যই কেৱল মাত্ৰ এখন ভাৰতীয় ৰাজ্যৰ লগতে লেণ্ড বৰ্ডাৰ শ্বেয়াৰ কৰে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, দুখন। মানে কি, মেঘালয়ে অসমৰ লগত লেণ্ড বৰ্ডাৰ শ্বেয়াৰ কৰে, ছিকিমে ৱেষ্ট বেংগলৰ লগত। বাকীবিলাক ৰাজ্য যদি মেপত চাব যাওঁ, বাকী আটাইখন ৰাজ্যই এখনতকৈ বেছি, হয়তো 2খন, 3খন, 4খনলৈকে লেণ্ড বৰ্ডাৰ শ্বেয়াৰ কৰে ইয়াৰ নেইবাৰিং ষ্টেটৰ লগত। তো মেঘালয় আৰু ছিকিমে এই দুখন ৰাষ্ট্ৰ এনেকুৱা ভাৰতৰ, যি দুখনে কেৱল এখন অঞ্চলৰ ৰাষ্ট্ৰ নহয়, ৰাজ্যৰ লগত লেণ্ড বৰ্ডাৰ শ্বেয়াৰ কৰে। তো আহক নেক্সট কুৱেশ্যনটো কি আছে, নেফা ইজ দ্য ফৰ্মাৰ নেম অফ হুইচ ইণ্ডিয়ান ষ্টেট? কোনখন ভাৰতীয় ৰাজ্যৰ পুৰণি নাম নেপা? ইয়াৰে শুদ্ধ উত্তৰ হৈছে অৰুণাচল প্ৰদেশ। এইটো প্ৰিভিয়াছ যিটো ADRE হৈ গৈছিলে, তাত আহিছিলে, এনেকৈ অহা নাছিলে, তাত আহিছিলে যে ফুল ফৰ্ম অফ নেপা। এইবাৰ এনেকুৱা আহিব পাৰে যে নেফা কোনখন ৰাজ্যৰ পুৰণি নাম নেফা। তো অৰুণাচল প্ৰদেশ, আৰু ইয়াৰ ফুল ফৰ্ম হৈছে নৰ্থ ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ এজেঞ্চি। তো মনত ৰাখিব, নৰ্থ ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ এজেঞ্চি। ইয়াতে নৰ্থ ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰৰ লগি একে দিয়ে প্ৰায়খিনি, এটো চেঞ্জ কৰি দিয়ে, এজেঞ্চি দিব, এৰিয়া দিব। তো এইটো আপোনালোকে কনফিউজ নহ'ব যে এজেঞ্চি, কাৰণ এৰিয়া বুলি দিলে কিছুমানৰ মনত আহিব পাৰে যে যিহেতু এখন ৰাজ্যৰ কথা কৈছে, তো এৰিয়াই হ'ব লাগে। তো এইটো ভুল নকৰিব, এজেঞ্চি হয়। তো নেক্সট কুৱেশ্যনটো হৈছে, which foreign country is share the smallest land border with India? কোনখন তলৰ বিদেশী ৰাষ্ট্ৰই লেণ্ড বৰ্ডাৰ শ্বেয়াৰ কৰে সবতকৈ? তো আহক আজি 12 নম্বৰ কুৱেশ্যনটো লৈ আহো। ইয়াত কৈছে যে, which foreign country is share the smallest land border with India? তলৰ কোনখন বিদেশী ৰাষ্ট্ৰই ভাৰতৰ লগত সকলোতকৈ কম লেণ্ড বৰ্ডাৰ শ্বেয়াৰ কৰে? ইয়াৰে শুদ্ধ উত্তৰ হৈছে আফগানিস্তান, আৰু আফগানিস্তানে কৰে
6106 কিলোমিটাৰ ল্যান্ড বৰ্ডাৰ শ্বেয়াৰ কৰে। আৰু নেক্সট কুৱেশ্যনটোলৈ আহো, আজিৰ এইটো শেষৰ কুৱেশ্যন হ'ব যে হুইচ ফৰেন কাণ্ট্ৰি ইজ শ্বেয়াৰ্ছ দ্য লাৰ্জেষ্ট লাৰ্জেষ্ট নহয়, লংগেষ্ট হ'ব, লংগেষ্ট ল্যান্ড বৰ্ডাৰ উইথ ইণ্ডিয়া, যে কোনখন বিদেশী ৰাষ্ট্ৰই ভাৰতৰ লগত সকলোতকৈ দীঘল ল্যান্ড বৰ্ডাৰ শ্বেয়াৰ কৰে। ইয়াৰে শুদ্ধ উত্তৰ হৈছে বাংলাদেশ। বাংলাদেশে ল্যান্ড বৰ্ডাৰ শ্বেয়াৰ কৰে, বাংলাদেশে কৰে 4096 চামথিং আৰু দশমিকৰ পিছত সেইটো ইমান মনত নাৰাখিলে হয়, 4096 কিলোমিটাৰ ল্যান্ড বৰ্ডাৰ শ্বেয়াৰ কৰে ইণ্ডিয়াৰ লগত বাংলাদেশে। তো আজিলৈ ইমানেই, আৰু যদি নেক্সট এনেকুৱা ভিডিঅ' আপোনালোকে পাই থাকিব MCQ টাইপত, ইয়াৰ লগতে ছাবজেক্টিভলিও আমি যিটো আছাম জিঅ'গ্ৰাফি চিৰিজ ষ্টাৰ্ট কৰিছিলো সেই চিৰিজটো আমি আৰম্ভ কৰিম, খুব সোনকালে কণ্টিনিউ কৰিম। আৰু তাৰ লগতে ছাবজেক্টিভ হৈ যোৱাৰ পিছত MCQ আকাৰে আমি তাৰ ইম্পৰ্টেণ্ট যিবিলাক কুৱেশ্যন থাকে সেইবিলাক বাছি আপোনালোকলৈ আগবঢ়াম। তো আৰু আপোনালোকে আমাৰ এই ভিডিঅ'বোৰ মৰম দিব, আপোনালোকে যদি ভাল লাগে শ্বেয়াৰ কৰিব, লাইক কৰিব, কিবা ভুল থাকিলেও কমেণ্ট কৰি জনাব যে এইটো ভুল হৈছে। মই অলৰেডি প্ৰিভিয়াছ ক্লাছবিলাকত কৈছো যে আপোনালোকে ক্ৰিটিচিজ নকৰাকে বা আপোনালোকে ভুলটো নেদেখুৱাকে আমি শুদ্ধ কৰিব নোৱাৰিম। তো আজিলৈ ইমানেই, আৰু নেক্সট ভিডিঅ' খুব সোনকালে আহি আছে। থেংক ইউ ছ' মাছ।